মই এই অংকটো আকৌ এটা নিয়ম শিকাই দিছোঁ, মানে নিয়ম নহয় এইটো, চমু কেনেকৈ কৰিব পাৰি, কাৰণ এই MCQ আহিব না, তো চমুকৈ কেনেকৈ কৰিব চোৱা। আমি R লিখিলোঁ, তাৰপিছত H লিখিলোঁ, আমি আৰৰ জানো স্কোৱাৰ লাগিব, তো স্কোৱাৰ কৰিলোঁ, Hৰ স্কোৱাৰ কৰিলোঁ। আৰু কিছুমান বস্তু মনতে আহিব লাগিব যে আৰক স্কোৱাৰ কৰিলে কিছটো ওপৰত আহিব, স্কোৱাৰ কৰিলে কি হ'ব, এটা আমি ব্যৱহাৰ কৰিব লাগিব। আকৌ 6ৰ স্কোৱাৰ কৰিলে কি হ'ব, দুইটা যোগ কৰিলে কি হ'ব, 42.25। কিন্তু যে 42.25ৰ যিটো বৰ্গমূল উলিওৱা নিয়ম, সেইটো আমি জানিব লাগিব। বৰ্গমূল নিয়ম জানিলেহে আমি এলটো উলিয়াম। আৰু এইটো আচলতে দশমিকত আছে, তো দশমিকৰ বিষয়টো আমি ভগ্নাংশত লৈ গ'লোঁ, যিটো আমাৰ সুবিধাৰ অৰ্থে আমি পাম। আৰু বিশেষকৈ চমু কুৱেশ্যন কৰিব লাগিব আমি, MCQ বহুত আহিব, MCQ 25টা আৰু 1 নম্বৰ প্ৰশ্ন 20টা। তাৰ মাজতে এনেকুৱা অংক আহিব পাৰে।